হাই ফ্ৰেণ্ডছ, নতুন এটা শৰ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু এতিয়া আমি আছো শ্বুটিঙত, আৰু শ্বুটিংটো হৈ আছে ৰাইডন। এয়া হ'ল প্ৰডিউচাৰ লগতে এক্টৰ, এক্টিঙো কৰিছে, প্ৰডিউচো কৰিছে, স্পট বয়ো কওঁ মাজে 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 স্পট বয়ো কাম কৰে। গতিকে যি মন যায় তাকে কয়। এইখন ৱেব ছিৰিজ আপোনালোকে অতি সোনকালে আপোনালোকে চাবলৈ পাব। আৰু কি ক'বা কোৱা? খুব কষ্টৰে বনাইছো চিনেমাখন, আৰু আমাৰ গগন দায়ো খুব ধুনীয়াকে আমাৰ গোটেইখিনি একদম কষ্টৰে কামবিলাক কৰি আছে। তাকে গতিকে ভাত বনাই আছো। গতিকে ডাইৰেক্টৰ কিন্তু দেই, ডাইৰেক্টৰে ভাতো বনাই, আমি আলু গুটি মানে কোনোবা সময়ত ডাইৰেকশ্যনো দিওঁ, কোনোবা সময়ত ভাততো লাগি দিওঁ, এইটোৱে চব কওঁ। আকৌ সৈটো আৰু এটা ডাইৰেক্টৰ আছে, দুটা আছে কাৰণে দুটাই দুভাগত কৰি আছো কাম। এইটো ৰাহুল, ক'ত গ'ল ৰাহুল? এইফালে ৰাহুলে খুব ধুনীয়াকে কামখিনি কৰি আছে। ৰাহুল নথকা কেইদিন মই কওঁ, আকৌ মই নথকা কেইদিন সি কয়। আকৌ এতিয়া দুইটা থাকিলে মই ভাত বনাওঁ, গতিকে কিবা এটা কৰি থাকো। এইটোৱে কাহিনীটো লিখিছে, এইটো মহা ধুৰন্ধৰ, খুব বেয়া কাহিনী এটা লিখিছে। গতিকে আপোনালোকে চাব, বেয়া কাহিনীটো আপোনালোকে চাবৰ কাৰণে আপোনালোকে বেকাৰ ডায়েৰী চাব লাগিব। আহি আছে অতি সোনকালে আহি আছে। এনেকে দিয়া হাই। এয়া আমাৰ খাদ্য বিভাগত আছে, আৰু এয়া বনাই আছে। এয়া নহৰু গুচাই আছে, নহৰু। এয়া হ'ল প্ৰডাকশ্যন কণ্ট্ৰলাৰ, পইচা মাৰে, খুব পইচা মাৰে। ইয়া লিখাই আছে হেঁপাহ। খুব ধুনীয়াকৈ খাদ্যবিলাক বনাই যে, এইটো কাৰণে এওঁক খুব মই ভাল পাওঁ। আৰু তেখেতক আমি আশীৰ্বাদ দিছোঁ যাতে এই চুলিখিনি যাতে গজক আৰু লহপহকৈ বাঢ়ি আহক। কিন্তু একদম চিম্পুল মানুহ, আৰু চিম্পুল লিভিং, আৰু গধূলি হাই থিং। আহি গ'ল বৰষুণ, আৰু এয়া এতিয়া বৰষুণৰ কাৰণে এইটো বৰছাতিৰ তলত সকলো সোমাই আছেহি। বাজি গ'ল। এইয়া মাংসৰ কাৰণে পয়াঁজ দি দিলে। এয়া মাংস কি কৰি পেলালে চাওক, পানী এসোপা দি ঠেলকে মাংস পানী কৰি পেলালে। এয়া ভাত বাঢ়ি আছে। আইঅ প্ৰডিউচাৰক দিয়া, মাংস পানী দিয়া। এইটো চিচিং থাক। এয়া এইখন মোৰ কাঁহী, এয়া হ'ল সোণমণি। এতিয়া আমি মাম খাই আছো, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। তাৰ মুখত কথা ফুটিয়ে উঠা নাই, মুখত বাট এসোপা লৈ লৈছে। লাইটত বহুত সহায় কৰিছে, কেমেৰাত সহায় কৰিছে, বহুত ভাল ল'ৰাটো, বহুত পৰিপাতি মৰম লগা ল'ৰা। এতিয়া নাইট চিডিলৰ কাম হৈ আছে, আৰু অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে এখন অসমীয়া ৱেব ছিৰিজ, আৰু সেইখনৰ নাম হৈছে বেকাৰ ডায়েৰিজ। এয়া শ্বুটিং হৈ আছে। এইয়া এতিয়া 1টামান বাজিলে, বাজি গ'ল। আমি ইমান কষ্ট কৰি পেলাই কাম কৰি আছো, গতিকে আপোনালোকৰ কাৰণে কৰি আছো। গতিকে আপোনালোকে চাই থাকিব চিৰিজটো। চিৰিজটো নাম আকৌ কৈ দিয়া, বেকাৰ ডায়েৰিজ। আৰু বেকাৰ মানুহ সেইকাৰণে, গতিকে চেগুননিৰ মাজতে আছো। এইয়া চেগুন বেকাৰ।